আকৌ আপোনালোকৰ ওচৰত মই আনিছোঁ এটা নতুন ভিডিঅ'। এই নতুন ভিডিঅ'ত আকৌ মই বড়ো ভাষা শিক্ষাৰ পদ্ধতি সম্পৰ্কে সদৌ অসমবাসী আৰু ভাৰতবাসীক জনাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব আৰু যিবিলাক মোৰ চেনেলৰ নতুন তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আজি মই এই চেপ্টাৰত সময়, বস্তু বাহিনী আৰু জীৱ জন্তু সম্পৰ্কে মই বড়ো ভাষাত আপোনালোকক শিকাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব। চম মানে সময় সম্বন্ধী, বড়ো ভাষাত চম মানে টাইম, সময় সম্বন্ধী, স্থান দিন। বেৰে ফুং মানে দক্মখালি, ফুং মানে পুৱা, ফুং দেদেন নাই 8-9 বজাৰৰ সময় চোৱা, হৰ खोमसि মানে এন্ধাৰ ৰাতি, বিলিফাং মানে ৰাতিৰ প্ৰথম প্ৰহৰ, হৰ লালাই নাই মানে মাজ ৰাতিৰ আগ সময়, হৰ গেজেৰ মানে মাজ ৰাতি, চানজৌ নাই মানে পুৱাৰ সময় চোৱা, উখলি যাওঁ পুৱাৰ সময় চোৱা বা উখলি যাওঁ সময়, চানজৌফু মানে দুপৰীয়া, বেলাচি দেদেন নাই দুপৰীয়াৰ পিছত ভাগ, দান खोमसि কৃষ্ণপক্ষ, দান চাং শুক্লপক্ষ, সাপ্তাহ মানে সপ্তাহ, মাস দান মাহ, চান হাবনাই সূৰ্যোদয়, সূৰ্য সোমাই যোৱা সময়, চান হাবনাই, মোনাবিলি সন্ধিয়া, আন্দ্ৰা আন্দি সূৰ্য পোহৰ উখলি যোৱাৰ সময়, ৰং বা চ নাংনাই সূৰ্যাস্তৰ পিছত সম্পূৰ্ণ আন্ধাৰ সেই হোৱা সময় চোৱা, মোনা মানে হৰ ৰাতি, পাহৰ মানে প্ৰহৰ, বৈশ্য মানে বয়স, ছেকেণ্ড মানে ছেকেণ্ড, মিনিট ঘণ্টা, দণ্ড মানে দণ্ড, দান্দিছে দছে দাবৰছে, অলপ পৰ বাৱৈ কিছুক্ষণ পিছত, দাসে এইমাত্ৰ অথনি, হৰ গেজেৰ জালাংনাই মাছ ৰাতিৰ পিছৰ ভাগৰ সময়, দাউলা গেছেৰ নাই কুকুৰা দাগ মুগাছে, খুমটি বেলাচি আবেলি, চান বেলাচি মানে বাগলাইনাই, চান বেলাচি বাগলাই মানে ভাটি বেলা, চান रोमै চান হাবসি প্ৰায় সূৰ্যাস্ত, চান হাবনাই ভাটি, অক্ট মানে অক্ট তাৰিখ, পক্ষ মানে পক্ষ, তিথি মানে তিথি, বছৰ মাইথাই চন, খ্ৰীষ্টাব্দ খ্ৰীষ্টগিবি খ্ৰীষ্টপূৰ্ব, মুগা যুগ সোণা মুগা সোণালী যুগ, মিয়া কালি, আয়ং আবৌ পূৰ্বপুৰুষ, গোলোম बोथोर গ্ৰীষ্মকাল, दैज्लां बोथोर बरखाकाल, मेसें बोथोर शरतकाल, उदां बोथोर हेमन्तकाल, गोजां बोथोर शीतकाल, दुफां बोथोर बसন্ত काल। दिनां মানে পিছৰ কালত, ইউন ভৱিষ্যত, বিদিনতা মানে খাল, থাংখালি মানে যোৱা দিনত, ফৈখালি মানে অহা দিনত, অহাকালি অখালি যোৱা বছৰ মানত, অখালি মানে যোৱা বছৰ আগত, দোহাই মানে অলপ আগত, বেদ মুগা মানে বৈদিক যুগ, অন্থাই মুগা প্ৰস্তৰ যুগ, থামা মুগা তাম্ৰ যুগ, সম্পৰ অহা পৰহি, ফিট তামলিফোৰ পৰহিৰ এদিন পিছৰ এদিন, লোহা মুগা লোহা যুগ, চান হাবনাই এদিন, চান বাৰ্টনাই এদিন থাকি এদিন, এতিয়া দাহাই এতিয়া অলপ পিছত, দাখালি কেইদিনমান আগতে, যোৱা পৰহি, গোদো গোদাই অতি পুৰণি কালত, দিनै আজি, গামোন কাইলৈ, থামলিফোৰ পৰহিৰ পিছদিনা, ফিট থামলিফোৰ পৰহিৰ এদিন পিছৰ এদিন। এতিয়া আকৌ বস্তু বাহিনী অৰ্থাৎ মোৱা, আইজেং আইলা, অসমীয়া বস্তু বাহিনী, এই সম্পৰ্কে মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে মনোযোগ দি শুনক আৰু ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। দো মানে পাত্ৰ, হানি দো মানে মাটিৰ পাত্ৰ,
दैहु माने कलह दखा माने दै बनवा पात्र जङा माने जङा बासन बर्तन सामुस माने सामुस कितली केटली पियाला लेन्थन लेम्प जेखाय जाखै खबाय कालय आयना आरसि खानजं फनि जासुलि सलाय जलंगा मना बिजि बेजि गिसिब बिसनि टेबुल सेर सकि साथि बाति हुरु लेन्टन थुरसि काहि खुरै बाति गारबा खुस्लि करस हेथा जग हाथा मग गाराफ माने सिन्दुक दाबखा माने दाबखा लावथाय पानी लावार निमक आदि थुआ पात्र साराय केराहि जानती बेर सेन माने सेपा खादा माने फासि आलमारी सैग्रा आलना उराल हासिब बारनि लाइलथर बुस्तु बाहिनी थावख्रि थाखरि थामजां देग खामफ्लाय फिरा दाबोर गामला दुमसु थुरमुस सान्दांगा डाঙৰ सालनी संग्राय खुला दुली এতিয়া আকৌ লাষ্টত মই আপোনালোকক জীৱ জন্তুৰ সম্পৰ্কে ক'বলৈ ওলাইছোঁ। জীৱ জন্তু মানে বড়ো ভাষাত জোনাত বুলি কয়। মোচা মানে বাঘ লকৰা কুকুৰ নিচিনা বাঘ মুফুৰ মানে ভালুক मैदेर माने हाथी गान्दा माने गड़ मै हरिण अमा गाहरि हियाल हाग्रानि सैमाव कय बर' भाषात एन्जर एन्डुर इंगिनी निगनि उदगां उद मोदै केटेला पुहु बन हापा नेवलाय नेवल सेसा सहा पुहु मान्दाब केरकुटुआ मोख्रा बान्दर सैमा कुकुर मावजि मेकुरि बोरमा सागलि बोरमा मेन्दा भेरा गराय घोड़ा गादा गाद दैनि जुनाद जल जन्तु हानि जुनाद स्थल जन्तु एन्जर सिका हनुमान जुनाद जन्तु आहार सोबग्रा जुनाद स्तन पियाहि जन्तु आथिं थोंब्रै जुनाद सारिथिङिया जन्तु न'नि जुनाद घरचिया जन्तु गिथाव जुनाद हिंस्र जन्तु। আজি মই ছুটুকে আপোনালোকক এইখিনি লেসন পাঠ আপোনালোকক মই এক্সপ্লেনেশ্যন কৰি দিলোঁ। আশা কৰোঁ আপোনালোকে ভালদৰে মনোযোগ দি বড়ো ভাষা কোৱাৰ প্ৰয়োগ কৰক আৰু এই শব্দৰ কোন শব্দৰ কি বড়ো ভাষাৰ পৰা কোন অসমীয়াত কি হৈ গৈছে বা কেনেকৈ অনুবাদ হৈ গৈছে এইবিলাক মনত লৈ লাহে লাহে আপোনালোকক বস্তু বাহিনী জীৱ জন্তু ইত্যাদিবিলাক বড়ো ভাষাত জনাৰ কাৰণে যত্ন কৰক। লগতে পিছৰ পৰ্যায়ত আপোনালোকক ক্ৰমে বড়োৰ পৰা অসমীয়া লৈ বাৰ্তালাপ কৰাৰ কথা মই আপোনালোকক জনাম। বৰ্তমান আপোনাক সকলো বড়ো ভাষাৰ ভাঙনি আপোনালোকক বস্তু বাহিনী জন্তু ইত্যাদি সকলো বস্তুৰ নাম মই প্ৰথমে আপোনালোকক অৱগত কৰাম। আপোনালোকে মোৰ চেনেল জেএছবি এডভাইচ চেনেলৰ জৰিয়তে কম দিনৰ ভিতৰতে আপোনালোকে বড়ো ভাষা শিকাব পাৰিব। সদৌ শেষত আপোনালোকক মই ধন্যবাদ যাচি আজিৰ এই মোৰ বড়ো ভাষা শিক্ষাৰ পদ্ধতি আপোনালোকক যি দিহা পৰামৰ্শ দিছোঁ এইটো যত্ন কৰক আৰু ব্যৱহাৰ কৰি বড়ো ভাষা শিক্ষাৰ মনোযোগ দিয়ক। এটি নমস্কাৰ।